মই অনুপম শইকীয়া আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল টেকনিকেল অনুপম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই এতিয়া ক'ম আপোনালোকক কাইনমাষ্টাৰ আৰু ভিভা ভিডিঅ'ত কেনেকৈ ৱাটাৰমাৰ্কটো আপোনালোকে সহজে নাইকিয়া কৰিব পাৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আমি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিবলৈ গুগল ক্ৰমে হওক বা গুগলে হওক, তাত আমি চাৰ্চ কৰিব লাগিব। মানে ভিভা ভিডিঅ'ৰ পৰা মই প্ৰথমতে কৈছোঁ ভিভা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো তাত আমি চাৰ্চ কৰিব লাগিব ভিভা ভিডিঅ' প্ৰ'। তাৰপিছত আমি গোট চাৰ্চ কৰি দিয়াৰ পাছত আমাৰ যিটো প্ৰথমতে আহিব লিংক, আমি তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা এটা অপশ্যন মানে ইণ্টাৰফেচ আহিব আপোনালোকৰ আগত। এনেকৈ ইণ্টাৰফেচ হোৱাৰ পাছত আমি তললৈ নি পেলাই এইটো ডাউনলোড এপ আছে, আমি ইয়াত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এইটো যিটো ডাউনলোড অপশ্যন, আমি তাত ক্লিক কৰি দিম। বৰ্তমান বন্ধুসকল, মই এইটো ডাউনলোড কৰি দিছোঁ ভিভা ভিডিঅ' এপটো। তো আপোনালোকক মই দেখুৱাই দিছোঁ এইটো কেঞ্চেল ডাউনলোড পাইছোঁ। আৰু মই ডাউনলোডটো কেঞ্চেল কৰি দিওঁ, কাৰণ মই ভিভা ভিডিঅ' এপটো ডাউনলোড কৰি থৈছোঁ তেনেকৈ। মানে এই এপটোত ৱাটাৰমাৰ্ক নাই। যিটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰা হয় সেইটোত ৱাটাৰমাৰ্ক আহে, কিন্তু এইটো ৱাটাৰমাৰ্ক নাই। তো মই আপোনালোকক এটা ভিডিঅ' বনাই দেখুৱাই দিছোঁ কেনেকৈ ৱাটাৰমাৰ্ক আহে নাহে। বন্ধুসকল, এইটো দেখিছে আপোনালোকে, এইটো কৰিব পাৰি। মই এইটো কৰি খুৱাইছোঁ আপোনালোকক। ইয়াত ৱাটাৰমাৰ্ক নাহে। আপোনালোকে চাব পাৰে ছাইডত কোনো ৱাটাৰমাৰ্ক বোলা বস্তু নাই। তেনেকৈ আপোনালোকে ভিভা ভিডিঅ'ত বহুত সহজতে ৱাটাৰমাৰ্ক নাইকিয়া কৰে। এতিয়া আমি আহোঁ কাইনমাষ্টাৰলৈ। বন্ধুসকল, কাইনমাষ্টাৰৰ কাৰণে আমি এটা বেলেগ প্ৰচেছ ইউজ কৰিব লাগিব। প্ৰথমতে আমি ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব আৰু তাত আমি চাৰ্চ কৰিব লাগিব কাইনমাষ্টাৰ মোড n.com লিখাৰ পিছত আমি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰিলে যিটো প্ৰথম অপশ্যন আহিব, প্ৰথম যিটো আমি তাত ক্লিক কৰিম। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা অপশ্যন ইণ্টাৰফেচ আহিব আপোনালোকৰ সন্মুখত। তাৰপিছত আমি তললৈ নি থাকিম। গেট ডাউনলোড পেজ, আমি গেট ডাউনলোড পেজটোত আমি ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত আকৌ বেলেগ এটা ইণ্টাৰফেচ আহিব। এনেকৈ এটা ইণ্টাৰফেচ আহিব। আমি অলপ আকৌ তললৈ নিম, সম্পূৰ্ণকৈ পেজটো অ'পেন হৈ লওক। যিটো ডাউনলোড কাইনমাষ্টাৰ মোড লেটেষ্ট, আমি তাত ক্লিক কৰিম। আমি তাত ক্লিক কৰি দিয়াৰ পিছত নেকি যিটো ডাউনলোড অপশ্যন আহিব, আমি ইয়াত ডাউনলোড কৰি ল'ম। বন্ধুসকল, এইটো ডাউনলোড হোৱাৰ পিছত আমি যদি ইউজ কৰোঁ, তেতিয়া আমাৰ কোনো ধৰণৰ ৱাটাৰমাৰ্ক, মানে যি ভিডিঅ' নবনাওক কিয় আমাৰ ৱাটাৰমাৰ্ক আপোনালোকে নেদেখে। তো এনেদৰে আমি ৱাটাৰমাৰ্ক নাইকিয়া কৰিব পাৰোঁ কাইনমাষ্টাৰ আৰু ভিভা ভিডিঅ'ৰ পৰা। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যাতে অকণো নাপাহৰে।